চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। অৱশেষত এইসকল কৰ্মচাৰীৰ বাবে আহিছে সুখবৰ। আশাৰ ৰেঙনি আহিছে এইসকল কৰ্মচাৰীলৈ। উচ্চতম ন্যায়ালয়ে পুনৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। পেঞ্চনৰ পৰা বঞ্চিত কৰিব নোৱাৰিব অস্থায়ী কৰ্মচাৰী। উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ ৰায় দি কয় যে কোনো চৰকাৰ বা বিভাগে অস্থায়ী কৰ্মচাৰীৰ পৰা স্থায়ী কৰ্মচাৰীৰ সমানে কাম আদায় কৰি তেওঁলোকৰ অধিকাৰ আৰু পেঞ্চনৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। আদালতে স্পষ্টভাৱে কয় যে সমান কামৰ বিনিময়ত অধিকাৰৰ পৰা বঞ্চিত কৰাটো অন্যায়। ৰাষ্ট্ৰৰ এক আদৰ্শ নিয়োগকৰ্তা আৰু তেওঁলোকে প্ৰশাসনিক অৱহেলাৰ বাবে কেইবা দশক সেৱা আগবঢ়োৱা কৰ্মচাৰীক অৱহেলিত হৈ থাকিবলৈ দিব নোৱাৰে। ন্যায়াধীশ সঞ্জয় কৰোল আৰু ন্যায়াধীশ AG মছিহক লৈ গঠিত এখন বিচাৰপীঠে এই ৰায় দি এই সম্পৰ্কত পাটনা উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায় খাৰিজ কৰে। পাটনা উচ্চ ন্যায়ালয়ে ডাক বিভাগৰ এজন নৈশ চকীদাৰে কেইবা দশক সেৱা আগবঢ়োৱাৰ পাছতো তেওঁ অস্থায়ী কৰ্মচাৰী হোৱা হেতুকে পেঞ্চনৰ সুবিধা দিবলৈ অস্বীকাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ে 2013 চনৰ এটা ঐতিহাসিক ৰায়ৰ বিষয়ে উল্লেখ কৰি কয় যে পেঞ্চন কোনো দান বা পুৰস্কাৰ নহয়, বৰং কৰ্মচাৰীৰ বছৰ বছৰ ধৰি শ্ৰমৰ উপাৰ্জন। আদালতে কয় যে সংবিধানৰ 300A অনুচ্ছেদৰ অধীনত পেঞ্চন সম্পত্তিৰ সমানে এক সাংবিধানিক অধিকাৰ। বিভাগৰ অৱহেলা বা প্ৰশাসনিক বিফলতাৰ কাৰণে কোনো কৰ্মচাৰীক এই মৌলিক আৰু আইনী অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বা নিষ্ক্ৰিয় কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে 3 মাহৰ ভিতৰত উক্ত কৰ্মচাৰীজনক 3 মাহৰ ভিতৰত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই বুলি নিৰ্দেশ দিয়ে যে এনেধৰণৰ প্ৰাক্তন কৰ্মচাৰী বা তেওঁলোকৰ আইনী উত্তৰাধিকাৰীক পেঞ্চন তথা অৱসৰৰ সময়ত পোৱা আন সা সুবিধাসমূহৰ হিচাপ নিকাচ কৰি 3 মাহৰ ভিতৰত সকলোখিনি পৰিশোধ কৰাৰ নিৰ্দেশ দিয়ে। আদালতে লগতে এই বুলিও সকীয়াই দিয়ে যে যদি সময়মতে ধন তথা আন সা সুবিধাসমূহ পৰিশোধ নকৰে তেতিয়া বছৰি 6% হাৰত সুদ দিব লাগিব। ৰায়টোত উচ্চতম ন্যায়ালয়ে ডাক বিভাগৰ 1991 চনৰ এখন আঁচনিৰ কথাও উল্লেখ কৰে। এই আঁচনিখনৰ অধীনত অস্থায়ী কৰ্মচাৰীসকলক ক্ৰমান্বয়ে নিয়মীয়া গ্ৰুপ ডি কৰ্মচাৰীৰ পৰ্যায়লৈ অনাৰ লক্ষ্য লোৱা হৈছিল। ইপিনে শেহতীয়াভাৱে মাষ্টাৰ ৰোল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছিল। সুপ্ৰিম কোৰ্টে শেহতীয়াভাৱে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছিল। অসম চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ে তীব্ৰ সমালোচনা কৰিছিল যে মাষ্টাৰ ৰোল কৰ্মচাৰীসকলক ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বিশেষকৈ যেতিয়া চৰকাৰে দশকৰ পাছত দশক ধৰি কৰ্মচাৰীসকলৰ সেৱা গ্ৰহণ কৰি আহিছে তেনে ক্ষেত্ৰত এই অজুহাত গ্ৰহণযোগ্য নহয়। লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় খাৰিজ কৰি পঞ্জীয়নভুক্ত মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ সপক্ষে এই ৰায়দান প্ৰদান কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে। অসম চৰকাৰ বিভিন্ন বিভাগত নিয়োজিত বৃহৎ সংখ্যক মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত কেবিনেট নীতিৰ আধাৰত এই ৰায় প্ৰদান কৰা হয়। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।